নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তোমালোকৰ খবৰ ভালনে? আশা কৰিছোঁ তোমালোক ভালে আছা। আজি মই তোমালোকক অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন 4 ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত নামৰ পাঠটি অসমীয়াত ধুনীয়াকৈ বুজাই দিম। তোমালোকে ভিডিঅ'টো ভালদৰে চাই যাবা। বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে মোৰ চেনেলটো নিশ্চয়কৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। এতিয়া আহোঁ আমি মূল পাঠলৈ। পাঠটিৰ নাম হৈছে ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত, অৰ্থাৎ ডক্সৰীয়ে পঞ্চায়তৰ বিষয়ে শিকিছে। ডক্সৰী এজনী ছোৱালীৰ নাম। ভালদৰে চাই যাবা। Do you know who builds our roads, bridges and office buildings? তুমি জানানে আমাৰ ৰাস্তাবিলাক কোনে নিৰ্মাণ কৰিছে আৰু দলং আৰু অফিচ বিল্ডিংবিলাক? তুমি জানানে বা তোমালোকে জানানে আমাৰ ৰাস্তাবিলাক, দলংবিলাক আৰু অফিচ বিল্ডিংবিলাক কোনে নিৰ্মাণ কৰিছে? From where does the money to build all this come? এইবিলাক নিৰ্মাণ কৰা টকা পইচাবোৰ ক'ৰ পৰা আহে? In groups, discuss how government money is spent for public welfare. গ্ৰুপ হিচাপে আলোচনা কৰা চৰকাৰৰ টকাবোৰ জনসাধাৰণৰ কল্যাণৰ বাবে কেনেকৈ ব্যৱহাৰ কৰা হয়? What will you do to help people who are old, unwell or homeless? তোমালোকে কি কৰিবা যিবোৰ লোক বৃদ্ধ, অসুস্থ আৰু গৃহহীন এওঁলোকৰ বাবে তোমালোকে কি কৰিবা? In this lesson, you will read about how panchayats spend money for the people. এইটো পাঠত তোমালোকে পঢ়িব পাৰিবা পঞ্চায়তবিলাকে মানুহৰ বাবে কেনেধৰণে পইচাবোৰ খৰচ কৰে। ডক্সৰী is a student of class 8 of দিচাংমুখ জনজাতি হাইস্কুল। ডক্সৰী এজনী দিচাংমুখ জনজাতি হাইস্কুলৰ ক্লাছ 8ৰ ছাত্ৰী হয়। Her babu father Konki Mili takes her to school on his bicycle. তাইৰ দেউতাক বাবু, যাক তাই বাবু বুলি কয় দেউতাকক, কনকি মিলি, দেউতাকৰ নাম কনকি মিলি, takes her to school on his bicycle. তাইৰ দেউতাকে তাইক চাইকেলেৰে স্কুললৈ লৈ যায়। She loves the bicycle ride for she gets to know new things every day. তাই বাইচাইকেল বা চাইকেলত উঠি ভাল পায় কাৰণ তাই সদায় নতুন নতুন বস্তু জানিবলৈ বা শিকিবলৈ পায়। চাইকেলত উঠি গ'লে তাই নতুন নতুন বস্তু জানিবলৈ বা শিকিবলৈ পায় প্ৰত্যেক দিনাই, সেইকাৰণে তাই চাইকেলত উঠি ভাল পায়। ডক্সৰী means a necklace of beads the Missings usually wear in festival time. ডক্সৰী মানে মিচিংসকলে তেওঁলোকৰ উৎসৱসমূহত বা উৎসৱৰ সময়ত ডিঙিত পিন্ধা এডাল বিডছ অৰ্থাৎ কিছুমান গুটিৰ নেকলেছ বুলি কৈছে, গলত পিন্ধা মালা। এতিয়া নেক্সট পেজটো উলিয়াই লোৱা। ডক্সৰী Isn't that your panchayat office, বাবু? ডক্সৰীয়ে কৈছে সেইটো তোমালোকৰ পঞ্চায়ত অফিচ নহয়নে বাবু? বাবু মানে দেউতা। কনকি মিলি Yes, my child. হয় মোৰ সন্তান। It has got a new signboard. এইটোৱে বা অফিচটোৱে এখন নতুন ফলক লাভ কৰিছে বা চাইনবোৰ্ড লাভ কৰিছে বা আছে। ডক্সৰী But what is a panchayat, বাবু? কিন্তু
পঞ্চায়ত মানে কিনো বাবু ডক্সৰীয়ে সুধিছে কণকী মিলি লং এগো ডক্সৰী কণকী মিলিয়ে কৈছে লং এগো ডক্সৰী বহুদিন আগতে ডক্সৰী পঞ্চায়ত meant a system of governance by 5 elderly men called पंच গ্ৰামীণ প্ৰমুখ পঞ্চায়তৰ অৰ্থ আছিল শাসনৰ এটা প্ৰক্ৰিয়া য'ত 5জন প্ৰমুখ ব্যক্তি আছিল যাক पंच গ্ৰামীণ প্ৰমুখ বোলা হৈছিল a system of governance by 5 elderly men called पंच গ্ৰামীণ প্ৰমুখ their word was the rule তেওঁলোকৰ মুখৰ কথাই আছিল নিয়ম বা আইন there was no quarrel among the villagers গাঁৱৰ মানুহবিলাকৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাল নাছিল because কাৰণ they respected their গ্ৰাম প্ৰমুখs তেওঁলোকে অৰ্থাৎ গাঁৱৰ মানুহবিলাকে respected their গ্ৰাম প্ৰমুখs তেওঁলোকে তেওঁলোকৰ গ্ৰাম প্ৰমুখসকলক সন্মান কৰিছিল ডক্সৰী you are not old and yet you are in the panchayat ডক্সৰীয়ে প্ৰশ্ন কৰিছে তুমিতো বুঢ়া হোৱা নাই তথাপিও তুমি পঞ্চায়তত আছা কণকী মিলিয়ে কৈছে you see তুমি চোৱা nowadays বৰ্তমান সময়ত anyone who is above 21 can contest panchayat elections বৰ্তমান সময়ত যিকোনো ব্যক্তি যিজনৰ 21 বছৰতকৈ বেছি হৈছে তেওঁ পঞ্চায়ত ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে A panchayat is the body that is responsible for the development of the villages এখন পঞ্চায়ত হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে গাঁওসমূহৰ উন্নয়নৰ বাবে দায়বদ্ধ The panchayat is a very important institution for social change you know এখন পঞ্চায়ত হৈছে এটা অত্যন্ত আৱশ্যকীয় অনুষ্ঠান সমাজ পৰিৱৰ্তন বা সামাজিক পৰিৱৰ্তনৰ বাবে তুমি জানা তুমি জানা The Constitution of India grants power to the panchayat to raise taxes plan development schemes and work for local development ভাৰতীয় সংবিধানে পঞ্চায়তক ক্ষমতা দিছে কি ক্ষমতা দিছে to raise taxes কৰ সংগ্ৰহ কৰিবলৈ plan development schemes উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰিবলৈ and work for local development আৰু স্থানীয় উন্নয়নৰ কাম কৰিবলৈ ভাৰতীয় সংবিধানে পঞ্চায়তক অধিকাৰ বা ক্ষমতা দিছে ডক্সৰীয়ে কৈছে what kind of work do you do father ডক্সৰীয়ে দেউতাকক সুধিছে তুমি কেনে ধৰণৰ কাম কৰা দেউতা কণকী মিলি we build and repair rural roads bridges houses for the poor and so on কণকী মিলিয়ে কৈছে আমি নিৰ্মাণ কৰোঁ we build and repair আমি নিৰ্মাণ কৰোঁ আৰু মেৰামতি কৰোঁ rural roads গ্ৰামীণ বা গ্ৰাম্য ৰাস্তাবোৰ bridges দলংবোৰ houses for the poor দুখীয়াসকলৰ বাবে ঘৰবোৰ আৰু and so on আৰু তেনেকুৱা ধৰণৰ কিছুমান কাম তেওঁলোকে কৰে ডক্সৰী where do you get all the money from ডক্সৰীয়ে সুধিছে where do you get all the money from তোমালোকে এইবিলাক কাম কৰিবলৈ পইচাবিলাক ক'ৰ পৰা পোৱা কণকী মিলিয়ে উত্তৰ দিছে a good question এটা ভাল প্ৰশ্ন The panchayat raises a little money from taxes on vehicles, river ghats, bazaars and bills etc. কণকী মিলিয়ে কৈছে এটা ভাল প্ৰশ্ন পঞ্চায়তে অলপমান পইচা সংগ্ৰহ কৰে ক'ৰ পৰা সংগ্ৰহ কৰে যান-বাহন নদীৰ ঘাট বজাৰ আৰু বিল ইত্যাদিৰ ওপৰত কৰ সংগ্ৰহ কৰে আৰু সেই কৰৰ দ্বাৰা
পঞ্চায়তে পইচা সংগ্ৰহ কৰে। ডক্সৰী ইজ দ্যাট মানি এনাফ টু ডু ছ' মাছ ৱৰ্ক? ডক্সৰীয়ে কৈছে এইখিনি পইচাই যথেষ্টনে ইমানবিলাক কাম কৰিবৰ বাবে? কনকি মিলি উই গেট এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অৱ দ্য গভৰ্ণমেণ্ট। কনকি মিলিয়ে কৈছে আমি পঞ্চায়তৰ পৰা এটা বাৰ্ষিক অনুদান বা বাৰ্ষিক পুঁজি লাভ কৰোঁ আৰু চৰকাৰৰ গ্ৰাম্য উন্নয়ন দপ্তৰ বা বিভাগৰ পৰাও তেওঁলোকে এটা পুঁজি লাভ কৰে। দ্য লোকেল MLA অৰ মিনিষ্টাৰ্ছ কেন অলছ' কণ্ট্ৰিবিউট ছাবষ্টেঞ্চিয়েলি ইফ দে উইচ। আৰু স্থানীয় মন্ত্ৰী বা মন্ত্ৰীবোৰে প্ৰচুৰ পৰিমাণে অনুদান অৰ্থাৎ কৰাব পাৰে যদিহে তেওঁলোকে ইচ্ছা কৰে। যদিহে তেওঁলোকে ইচ্ছা কৰে তেওঁলোকে মন্ত্ৰীসকলেও দান কৰিব পাৰে। ডক্সৰী হোৱাই ডণ্ট ইউ বিল্ড এ হাউচ ফৰ প'ৰ ধনীৰাম বাবু? ডক্সৰীয়ে দেউতাকক কৈছে হোৱাই ডণ্ট ইউ বিল্ড এ হাউচ? তোমালোকে কিয় এটা ঘৰ নিৰ্মাণ নকৰা ফৰ প'ৰ ধনীৰাম, দুখীয়া ধনীৰামৰ কাৰণে? বাবু দেউতাকক বাবু বুলি যিহেতু কয় বাবু বুলি কৈছে। কনকি মিলি ধনীৰাম দ্য মেন উইথ ন' লেগছ? সেইজন মানুহ মানে যাৰ ভৰি নাই। উই ডিড বিল্ড এ হাউচ ফৰ হিম লাষ্ট ইয়াৰ বাট হি লেফট ইট আফটাৰ হিজ মাদাৰ ডাইড। আমি যোৱা বছৰ তেওঁৰ বাবে এটা ঘৰ নিৰ্মাণ কৰিছিলোঁ কিন্তু তেওঁ সেইটো ত্যাগ কৰিলে বা এৰিলে। আফটাৰ হিজ মাদাৰ ডাইড তেওঁৰ মাক ঢুকোৱাৰ পিছত তেওঁ সেইটো এৰি দিছিল। ডিফাৰেণ্টলি এবল্ড পিপল লাইক হিম নিড হেল্প উইথ দেয়াৰ ডেইলি কোৰ্ছ ইউ ন'। তেওঁ কৈছে যে তেওঁৰ দৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলক দৈনিক সহায়ৰ প্ৰয়োজন হয়, তুমি জানা? নেক্সট পেজ চাবা। ডক্সৰী বাবু প্লিজ ডু ছামথিং ফৰ দ্য প'ৰ মেন। ডক্সৰীয়ে দেউতাকক কৈছে বাবু অনুগ্ৰহ কৰি এই দুখীয়া মানুহজনৰ বাবে কিবা এটা কৰা বা কিবা অলপ কৰা। হি স্পেণ্ডছ দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ অন দ্য অপেন বাৰাণ্ডা অফ আৱাৰ স্কুল বিল্ডিং। তেওঁ ডিচেম্বৰ মাহৰ অত্যন্ত ঠাণ্ডা ৰাতিবোৰ আমাৰ বিদ্যালয়ৰ বিল্ডিং বা আমাৰ বিদ্যালয়ৰ মুক্ত বাৰাণ্ডাত কটায়, মানে ইমান ঠাণ্ডাত কটায়। কনকি মিলি দেউতাকে কৈছে ডণ্ট ৱৰি চিন্তা নকৰিবা। উই আৰ বিল্ডিং এ হোম ফৰ পিপল উইথ স্পেচিয়েল নিডছ লাইক হিম। আমি বিশেষভাৱে প্ৰয়োজনসম্পন্ন ব্যক্তিসকলৰ বাবে ঘৰ নিৰ্মাণ কৰি আছোঁ। ছ' ডেট দে কেন লিভ উইথ ডিগনিটি, যাতে তেওঁলোকে মৰ্যাদা সহকাৰে বাসস্থান কৰিব পাৰে বা থাকিব পাৰে। য়ং পিপল লাইক ইউ শুড ডু ভলিণ্টিয়াৰ ৱৰ্ক দিয়াৰ ৱেন ইউ কেন। যুৱকসকল বা তোমাৰ দৰে ডেকা যুৱকসকলেও তাত স্বেচ্ছাসেৱকভাৱে কাম কৰিব পাৰে তোমালোকে যেতিয়া পাৰা। You will see how they learn to do their own course and also paint, read, play games and enjoy their hobbies. তোমালোকে তাত দেখা পাবা যে তেওঁলোকে কেনেদৰে তেওঁলোকৰ কামবোৰ শিকে, ছবি অঁকা, পঢ়া, গেম খেলা আৰু তেওঁলোকৰ হবি বা আজৰি সময়ত কৰি ভাল পোৱা কামবোৰ কৰে। You will see how such people can lead normal, happy lives in and learn to be independent. আৰু দেউতাকে কৈছে যে তোমালোকে চাব পাৰিবা, you will see তোমালোকে চাব পাৰিবা তেনেকুৱা মানুহবোৰে কেনেকৈনো সাধাৰণভাৱে জীৱন যাপন কৰিব পাৰে, সাধাৰণ লোকৰ দৰে কেনেকৈনো জীৱন যাপন কৰিব পাৰে। হেপী লিভছ সুখেৰেনো কেনেকৈ থাকিব পাৰে, লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট আৰু স্বাধীনভাৱে কেনেকৈনো থাকিব পাৰে তাক তোমালোকে শিকিব পাৰিবা। ডক্সৰী থেংক ইউ বাবু। ডক্সৰীয়ে দেউতাকক ধন্যবাদ দিছে। আই উইল হেল্প ইউ ইন দ্য পঞ্চায়তছ ৱৰ্ক। মই তোমাক
পঞ্চায়তৰ কামবোৰত সহায় কৰি দিম। এইটোৱে আছিল আমাৰ ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত নামৰ পাঠটিৰ অসমীয়া আলোচনা। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু কমেণ্ট বক্সত কিবা সুধিব থাকিলে সুধিবা। কেনেধৰণৰ ভিডিঅ' তোমালোকক লাগে মোক জনাবা আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিবা। ধন্যবাদ।